হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ষ্টনৰ গহনাটো কেনেকৈ বনাইছোঁ চাওঁ আহকচোন। প্ৰথমতে এখন ডাঠ কাগজ, ৰেড ষ্টন, গল্ডেন মণি, আইপিন, ৰেড মণি আৰু ফেব্ৰিক গ্লু লৈছোঁ। এইকেইটা বস্তুৰেই আজিৰ এই গহনাডাল বনোৱা হৈছে। আৰু প্ৰথমতে বগা কাগজখনত গল্ডেন কালাৰটো 2-3 বাৰমান কৰি লৈ এনেকৈ আঠাৰে ষ্টনকেইটা লগাই গৈছোঁ। আৰু মই ইয়াতে যিটো কাগজ লৈছোঁ সেইটো মই বিয়াৰ যিবোৰ কাৰ্ড থাকে সেই কাৰ্ডৰ পৰাই কাটি লৈছোঁ। ইয়াতে আপোনালোকে ডাঠ কাগজ ল'ব। একেবাৰে পাতল কাগজটো ল'লে কি হয়, আঠাটো দিলে কাগজটো লেহুকা হৈ চিৰি যায় কাগজটো। সেইকাৰণে ডাঠ কেলেণ্ডাৰ বা বিয়াৰ কাৰ্ড তেনেকুৱা ল'ব পাৰে। আৰু এই সৰু ষ্টনকেইটা মাজত ৰৈ যোৱা গেপকেইটাত লগাই দিছোঁ। আৰু তাৰ পাছত বনালোঁ ইয়েৰিংযোৰ। ইয়েৰিংযোৰো ঠিক তেনেকৈ মই আঠাৰে ষ্টনকেইটা এনেকৈ লগাই দিছোঁ। গোটেইখিনি আঠা লগাই হৈ যোৱাৰ পাছতে এটা এটাকৈ কাটি এনেকৈ ষ্টনৰ শ্বেপত ভালকৈ কাটি গৈছোঁ। কাটি যোৱাৰ পাছত যিটো মই ইয়েৰিঙৰ কাৰণে বনাইছিলোঁ তাৰ বেকষ্টাত লগাই দিছোঁ। কাণফুলি দুযোৰ হৈ যোৱাৰ পাছতে চেইনডালৰ কাৰণে মই এনেকৈ 3টা লকেট বনাই লৈছোঁ। ডাঙৰটো মাজত থাকিব আৰু ছাইডৰ দুটা সৰুকৈ বনাই লৈছোঁ। আৰু চেইনডাল বনাবৰ কাৰণে এনেকৈ আইপিন আঠাৰ সৈতে লগাই দিছোঁ। আইপিনকেইটা লগাই হোৱাৰ পাছত আকৌ এখন কাগজেৰে আইপিনকেইটাত লগাই দিছোঁ যাতে আইপিনটো এৰি নাহে। গোটেইখিনি শুকাই যোৱাৰ পাছতে এনেকুৱা প্লাষ্টিকৰ তাৰেৰে মণিবোৰ গুঠি যাব লাগিব। আৰু এই ষ্টনকেইটা মোৰ বহুত বছৰে কিনি থোৱা আছিলে। ভাবি আছিলোঁ কি বনাম বুলি, তো আজি অলপ সময় পালোঁ, সেইকাৰণে এই চিম্পল গহনাটোকে বনাই দিলোঁ। ময়ো আচলতে ক'তো শিকা নাই, এনেকৈ ভিডিঅ' চাই শিকা। আৰু আপোনালোকেও যদি এনেকৈ ভিডিঅ' চাই শিকে তেতিয়াহ'লে আপোনালোকৰ কাপোৰৰ লগতো মেটচিং গহনা ছেট নিজেই বনাই ল'ব পাৰিব। এইফালে মোৰ সম্পূৰ্ণ ছেটটো ৰেডি হৈ গ'ল। আৰু আগলৈকেও যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। And thank you for watching my video. Bye.